নমস্কাৰ মোৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে অপাৰেশ্যন থিয়েটাৰ টেকনিচিয়ান মানে ওটি টেকনিচিয়ানৰ ওপৰত আৰু এটো তোমালোকৰ ফালৰ পৰা ৰিকুৱেষ্ট আছিল যে মই এই টপিকটোত ভিডিঅ' বনাও এনেও মই প্যাৰামেডিকেল কোৰ্সৰ ওপৰত প্ৰায়ভাগ ভিডিঅ' বনাই থাকো কাৰণ আফটাৰ 12 সায়েন্স ষ্ট্ৰীমৰ পৰা তুমি যদি প্যাৰামেডিকেলৰ যিকোনো এটা কোৰ্স কৰা তেনেহলে তোমাৰ জব পোৱাৰ বহুত বেছি চান্স থাকে যেহেতু আজিকালি আমাৰ পেথলজিক্যাল ল্যাব হস্পিটাল নাৰ্সিং হোম দিনক দিনে বাঢ়ি গৈ আছে সো তোমালোকৰ জব বহুত বেছি চান্স আছে তোমালোকে যি কোনো এটা প্যাৰামেডিকেল কোৰ্স কৰা এই কোৰ্সটো তিনি ধৰণে কৰিব পাৰা সাৰ্টিফিকেট কোৰ্স ডিপ্লোমা কোৰ্স আৰু ডিগ্ৰী কোৰ্স আৰু ডিপ্লোমা কোৰ্সৰ কাৰণে তোমালোকৰ সময় লাগিব 2 ৰ পৰা 3 বছৰ সাৰ্টিফিকেট কোৰ্সৰ কাৰণে সময় লাগে 1 বছৰ আৰু ডিগ্ৰী কোৰ্সৰ কাৰণে লাগিব তোমালোকৰ 3 ৰ পৰা 4 বছৰ তোমালোকে যদি ডিপ্লোমা বা ডিগ্ৰী কোৰ্সটো কৰা তেনেহলে তোমাৰ 12ত সায়েন্স ষ্ট্ৰীম থাকিব লাগিব আৰু মিনিমাম 45 বা 50% এটা থাকিব লাগিব তেতিয়া তুমি এন্ট্ৰেন্সত বহিব পাৰিবা আৰু এই ডিপ্লোমা কোৰ্সৰ কাৰণে ডিএমই মানে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি এণ্ড হেল্থ সায়েন্সৰ ফালৰ পৰা এন্ট্ৰেন্স হয় আগে পিছে নহৈছিলে কিন্তু লাষ্ট ইয়াৰৰ পৰা এক্সাম পতা হৈছে সো তোমালোকে এন্ট্ৰেন্সত তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিশ প্ৰতিটো পাৰ্টৰ পৰাই 25 কৈ 100 মাৰ্কৰ এক্সাম হ'ব 3 ঘণ্টাৰ অবভিয়াসলি এমসিকিউ হ'ব সো নিগেটিভ মাৰ্কো থাকিব এই কোৰ্সটো কৰিলে তোমালোকে সাৰ্জিক্যাল প্ৰচিডিউৰ সাৰ্জিক্যাল ইনস্ট্ৰুমেন্ট এনাস্থেচিয়া ইকুইপমেন্ট এণ্ড ডোজ পেশেন্ট মনিটৰিং এণ্ড অটিথিক্স ডক্টৰ আৰু সাৰ্জনক এসিষ্ট কৰা অপাৰেচনৰ সময়ত কি ইকুইপমেন্ট লাগিব বা এবিলাক কেনেকৈ হ্যান্ডেল কৰিব লাগে মানে অপাৰেচন থিয়েটাৰত ইউজ হোৱা সৰুৰ পৰা ডাঙৰলৈকে যিমানখিনি ইকুইপমেন্ট লাগে এই গুটেইখিনি তুমি ভালদৰে জানিব লাগিব এই গুটেইখিনি বস্তুৰে তুমি ধ্যান ৰাখিব লাগিব তোমাৰ ধৰিলো সিজাৰ নাইফ এবিলাকৰ ষ্টেৰিলাইজ কৰা আছে নে নাই এবিলাক গুটেইখিনি তুমি ধ্যান ৰাখিব লাগিব আমাৰ অসমত ইয়াতে 5খন সৰকাৰি কলেজত তোমালোকে এই ওটি টেকনিচিয়ানৰ কোৰ্সটো কৰিব পাৰা আৰু ক'ত কিমান সিট আছে মই সেইখিনিও কৈ দিছো মানে প্ৰাইভেট কেও কৰিব পাৰিবা কিন্তু তোমালোকে যদি গভৰ্নমেন্ট কলেজ ট্ৰাই কৰা মানে তোমালোকে যদি সৰকাৰি কলেজত পঢ়িব বিচৰা তেনেহলে জিএমসি তোমালোকৰ 4টা সিট আছে এফএমসি তো 4টা আছে জেএমসি তো 4টা আছে এমসি আৰু এসএমসি 3টা সিট আছে মানে তোমালোকৰ গুটেই মিলি কেনে 18টা সিট আছে আমাৰ সৰকাৰি কলেজত সো তোমালোকক ইয়াতে কি কোৰ্সটোত সিলেবাস পাবা মানে কি পঢ়িব লাগিব অলপমান সিলেবাসটো কৈ দিছো এনাটমি এণ্ড ফিজিওলজি সাৰ্জিক্যাল ইনস্ট্ৰুমেন্ট পেশেন্ট মনিটৰিং সাৰ্জিক্যাল প্ৰিন্সিপলছ হস্পিটাল ট্ৰেইনিং পেথলজি এনাস্থেচিয়া এণ্ড অপাৰেশ্যন টেকনলজি ফাৰ্মাকলজি সাৰ্জিক্যাল প্ৰচিডিউৰ এবিলাক তোমালোকে ওটি টেকনিচিয়ানৰ কোৰ্সটোত পঢ়িব লাগিব এতিয়া আহিল জবৰ কথা জব তোমালোকে হস্পিটাল অপাৰেশ্যন থিয়েটাৰ আইসিইউ ইমাৰ্জেন্সি ৱাৰ্ড অৰ্থোপেডিক্স ক্লিনিক এবিলাকত তোমালোকে জবৰ কাৰণে এপ্লাই কৰিব পাৰিবা সো হৰু এটা ইনফৰমেশন শেয়াৰ কৰিলো আই হোপ তোমালোকৰ ভিডিওটো চাই কেনে অকনমানলৈ ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহলে প্লিজ লাইক এটা কৰি দিবা আৰু শেয়াৰো কৰি দিবা আৰু যদি কিবা ডাউট আছে তেনেহলে মোক বিন্দাস কমেন্ট বক্সত জনাবা মই যিমানখিনি বাৰু উত্তৰ দিব কাৰণে চেষ্টা কৰিম লগতে মোৰ চেনেলটো যদি নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা আৰু তুমি যদি ভিডিওটো শেষলৈ চাইছা তেনেহলে থ্যাংক ইউ